কি হৈছিল হাতীটো কেনেকৈ মৰিছিল তার দিছিল কি তার দিছিলা ঝটকা তার ঝাটকা তার কারেন্ট দিছিল ইয়াৰ মানে এইটো হয় যে হাতীটো সদায় দিগদাৰ কৰি আছে টোপনি যোৱা নাই খেতি কৰিছে সেইটো অলপ সমস্যা হয় আপোনাৰ ধান খাইছিলে নেকি ধান 3 বাৰমান হৈছে সময়টো তো টোপনি যোৱা নাই ইয়াৰ কাৰণে মই দিছোঁ আৰু অলপ ভয় খুৱাম কৰি পেলাই তো ৰাতিপুৱাই এনে 3:30 বজাত মানে সি আহিছে আৰু মই টোপনি গৈছোঁ হাতী খেদি আহি পেলাই টোপনি গৈছোঁ আৰু তেতিয়া সোমাই আছে তো এইটো মইতো গম পোৱা নাই চাই থাকিম কৈছিলোঁ কিন্তু ই আমাৰ ফালে উঠি আছে তেতিয়া লাগি গ'ল সেইটো মই ভুলে কৰিছোঁ আৰু কি কৰে তাৰমানে আমি প্ৰাথমিক তদন্ত কৰোঁতে গম পালোঁ তাতে তাৰমানে অনিলিকা বুলি যিজন মানুহ আছে তেখেতৰ ঘৰৰ ওচৰত খেতি মানে ধানৰ খেতি পথাৰত মানে ৱায়াৰ দিছে ৱায়াৰ দি পেলাই ইহঁতে কাৰেণ্টটো লগাইছে ত' আমি প্ৰথম প্ৰতিবেদনত তাৰমানে আমি গম পালোঁ যে তাতে যেতিয়া হাতী পোৱালিটোৱে তাৰমানে কাৰেণ্টটো টাচ কৰিলে তেতিয়া তাৰমানে তাৰ মৃত্যু হৈছে বুলি আমি প্ৰথম প্ৰতিবেদনত গম পালোঁ হয় অনিলিকা নামৰ এজন মানুহ ছয়াবস্তি উত্তৰ গৰিয়াজাৰৰ তেখেতক এৰেষ্ট কৰা হৈছে আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট তেখেতক আমি আজি এৰেষ্ট কৰি আজি আমি ওদালগুৰি CGMক প্ৰডিউচ কৰিম যেহেতু দুটাকৈ হাতী ইয়াৰ আগতেও মৃত্যু হৈছে কি ক'ব এই ক্ষেত্ৰত কিন্তু বৰ্তমান কিন্তু হাতীৰ মৃত্যু হোৱা দেখা গৈছে হয় দুটাকৈ হাতী মৃত্যু হৈছে কিন্তু আগৰ ক্ষেত্ৰত মানুহবিলাক নৰ্মেল ডেথো হ'ব পাৰে কিন্তু বৰ্তমান যিটো আমি পাইছোঁ এইটো তাৰমানে ইলেক্ট্ৰিফিকেশ্যন হোৱা যদি আমি তেনেকুৱা ধৰণৰ যিকোনো আমি হেৰি পাওঁ সেইটো তাৰমানে হেৰি কৰা হয়েই কি বুলি কয় মানে এৰেষ্ট কৰা হ'ব আৰু ভৱিষ্যতেও কৰা হ'ব এইটো আমাৰ ওপৰৰ পৰা তাৰমানে এতিয়ালৈকে তাৰমানে যিবিলাক তাৰমানে হাতীয়ে তাৰমানে ধানবিলাক খায় সেইবিলাকৰ তাৰমানে আমি ধান খোৱা ক্ষতিপূৰণটো সম্পূৰ্ণৰূপে দিয়াৰ চেষ্টা কৰা হৈছে বুলি ওপৰৰ পৰা জনাইছোঁ সংঘাতটো প্ৰতিৰোধ কৰাৰ কাৰণে আমি বৰ্তমান এণ্টি ডিপ্ৰেশ্যন স্কোৱাড বনাইছোঁ এণ্টি ডিপ্ৰেশ্যন স্কোৱাডে তাৰমানে মোটামুটি 24 ঘণ্টাই তাৰমানে হাতীৰ লগত মানে হাতীটো তাৰমানে ক'ৰ পৰা ওলাই এইটো কণ্টিনিউ মনিটৰিং কৰা আৰু হাতীকেইটা তাৰমানে ভিতৰত মানে আমি যাতে খেদি পেলাই আকৌ জংঘলৰ ভিতৰত পঠিয়াই দিব পাৰোঁ এনেকুৱা আমি চেষ্টা কৰি আছোঁ উত্তৰ অঞ্চলত দেখা যায় কাৰেণ্টৰ ৱায়াৰ যথেষ্ট সংখ্যক আছে অবৈধভাৱে আছে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু APDCলৈ ৰাজহ ফাঁকি দিয়াৰ দৰে হৈছে এই ক্ষেত্ৰত চাওক APDCলক আমি এই ক্ষেত্ৰত আমি লিখিম যে তেওঁলোকে তাৰমানে যিবিলাক তাৰমানে অবৈধভাৱে তাৰমানে ধাননি পথাৰত তাৰমানে কাৰেণ্টটো মানে লগাই থৈ দিয়ে তেওঁলোকে যাতে এইবিলাক আৰু নলগায় সেই বিষয়ে আমি লিখিম আৰু চবকে জনাম যাতে আৰু আমিও তীক্ষ্ণভাৱে আমি নজৰ ৰাখিম যে মানে কোনেও যাতে এইবিলাক ধাননি পথাৰত কাৰেণ্টৰ ব্যৱস্থা যাতে কৰিব নোৱাৰে আৰু তাৰ বাবে আমি তীক্ষ্ণ হেৰি কৰিম আৰু একফালৰ পৰা ইলেক্ট্ৰিক ফেন্সিংটো অবৈধ বুলি কোৱা হৈছে কিন্তু বিভিন্ন সংস্থাবিলাকে আকৌ এই ইলেক্ট্ৰিক ফেন্সিং বা ফেন্সিঙৰ দৰে আঁৰি দিয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি লগাই চাওক ইলেক্ট্ৰিক ফেন্সিংটো যদি AC কাৰেণ্ট হয় যদি ডাইৰেক্ট কাৰেণ্ট হয় সেইটো বস্তু অবৈধ হয় আৰু এটা DC কাৰেণ্ট আছে যিটো তাৰমানে বেটাৰী বা চ'লাৰ পাৱাৰ ফেন্সিং কৰা হয় সেই বস্তুটো বৈধ হয় সেইটো বস্তুতে মানুহে নিজৰ সুৰক্ষাৰ কাৰণে সেইটো দিব পাৰে সেইটোত তাৰমানে ঝাটকা তাঁৰ বুলি কয় সেইটোৰ পৰা হাতীৰ মৃত্যু নহয় সেইটো ঝাটকা খাই হাতীটো গুচি যাব পাৰে